প্রকৃতির সমস্ত রূপ সৃষ্টিকর্তার নিজ হাতে ঐতিহ্যজন অমরবন্ধ দেবরাজ অন্তর্গী নবজাত দেবতার কিন্তু দেবরাজ কিন্তু দেব ঋষি নারদেয়াদি বার্তা দিবে আরো কিছুদিনের পাছত পৃথিবীর মহাভয়ঙ্কর মহাপ্রলয়র সৃষ্টি হব দেবগণ মহাপ্রলয়র সৃষ্টি হব এই পৃথিবীর জীব জন্তু তদুবৃন্দ মনুষ্যকে আদি করি এগুলোই জয় না থাকে সকল দুর্যাপনে জনন্ময় আপনি দিয়া হে দৈক্ষ দৈক্ষ দানব বিলাকে আমার মূর্ধান্বিত হে দৈক্ষ দানবগণে আমার এই স্বর্গকে আক্রমণ করিতে পারে দেবতাসকলে ভৱিষ্যৰ পূজাপাতলৰ পৰা বঞ্চিত হ'ব লাগে তেন্তে আমাৰ পূজাপাতল ইয়াৰ পৰাই কি হ'ব দেৱৰাজ মনুষ্যৰ পৰা পূজাপাতল নোপোৱাটো অতিকৈ দুৰ্ভাগ্য মনুষ্যৰ পৰা প্ৰতি পূজা পাতল জাপ যজ্ঞ একোৱেই নচলে সমগ্ৰ পৃথিৱী অধৰ্মই স্বামী কৰিছে গতিকে এই ক্ষেত্ৰত যুক্ত যুৱতীয়ে কি ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱেই নাইকিয়া হৈছে মোৰ কাম নগৰ পাতিত শাস্তি প্ৰদান কৰা মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ ৰাজ্যটো মৃত আত্মাবোৰে মৰি পৰিব আমি অধাৰ্মিকবিলাকক বাছি দিয়াই শাস্তি প্ৰদান কৰা মোৰ কাম এতিয়া দেখিছোঁ সেইবিলাকক ৰাখিবলৈ নতুন এখন জনগণৰ নিৰ্মাণ কৰিব লাগিব আপোনাৰ তাতে ঐক্য দানৱগণ আপোনাৰ ওচৰ নাপাইব আমিয়ে ভোগ কৰিব লাগিব গতিকে দেৱগণ দেৱৰাজ বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰে আলোচনা কৰিব নহ'লে স্বৰ্গ ৰক্ষা কৰাটো অতিকৈ কঠিন হৈ পৰিব জগত কৰ্তাৰ বাকী ইয়াৰ পৰা কোন কৰিব নোৱাৰে